নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰচলিত বিশ্বাস অনুসৰি শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয় মাহ। এই মাহৰ প্ৰতিটো সোমবাৰ শিৱৰ উপাসনাৰ বাবে বিশেষ শুভ বুলি ধৰা হয়। সেইবাবে ভোলানাথৰ অসংখ্য ভক্তই শাওণ মাহৰ সোমবাৰৰ ব্ৰত পালন কৰে। বহুতেই শাওণ মাহৰ সোমবাৰৰ দিনা উপবাসে থাকি মহাদেৱৰ শিৱলিংগত জল আৰু গাখীৰ অৰ্পণ কৰে। কিন্তু শাৰীৰিক অসুবিধা বা আন কোনো কাৰণত সকলোৰে পক্ষে উপবাস পালন কৰা সম্ভৱ নহয়। এনে ক্ষেত্ৰত খাদ্যাভ্যাসত কিছু নিয়ম মানিলেও শাস্ত্ৰমতে ব্ৰতৰ সুফল লাভ কৰিব পাৰি। ভোলানাথক সন্তুষ্ট কৰা কঠিন নহয়। আন্তৰিক ভক্তি আৰু শাস্ত্ৰসন্মত নিয়ম অনুসৰি পূজা অৰ্চনা কৰিলে তেওঁ সহজেই প্ৰসন্ন হয়। সেয়েহে জানি লওক শাওণ মাহৰ সোমবাৰে কোনবোৰ খাদ্য খাব পাৰে আৰু কোনবোৰ খাদ্য পৰিহাৰ কৰা উচিত। আপুনি শাওণ মাহৰ সোমবাৰে কোনবোৰ খাদ্য পৰিহাৰ কৰিব? শাস্ত্ৰমতে শাওণৰ সোমবাৰৰ ব্ৰত পালন কৰিলে চাউল, দাইল আৰু শস্যজাতীয় খাদ্য গ্ৰহণ নকৰাই উচিত। মাছ, মাংস, কণী আদি সকলো ধৰণৰ আমিষ খাদ্য সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগে। সেইদিনা পিঁয়াজ আৰু নহৰু খোৱাও অনুচিত বুলি ধৰা হয়। মদ, চিগাৰেট বা যিকোনো ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ পৰা দূৰত থাকিব লাগে। সম্ভৱ হ'লে গোটেই শাওণৰ মাহজুৰি নিচাজাতীয় বস্তু পৰিহাৰ কৰাই উত্তম। এতিয়া জানক শাওণ মাহৰ সোমবাৰে আপুনি কি কি খাদ্য খাব পাৰে। ময়দাৰে প্ৰস্তুত কৰা নিৰামিষ খাদ্য যেনে লুচি, পৰঠা আদি খাব পাৰে। পিঁয়াজ, নহৰু নথকা যিকোনো নিৰামিষ তৰকাৰী শাস্ত্ৰসন্মত বুলি গণ্য কৰা হয়। সাবুদানা, বিভিন্ন ধৰণৰ ফল-মূল এই দিনৰ উপযুক্ত খাদ্য হিচাপে ধৰা হয়। যিসকলৰ ময়দা বা সাবুদানা খোৱাত অসুবিধা হয় তেওঁলোকে হামা চাউলেৰে ভাত বা খিচিৰি বনাই খাব পাৰে। সাধাৰণ নিমখৰ সলনি ৰক সল্ট ব্যৱহাৰ কৰিলে অধিক শুভ বুলি বিশ্বাস কৰা হয়।